কোনখন দেশত কুকুৰ পোহাটো এক আইনী অপৰাধ? পৃথিৱীত এনে এখন দেশ আছে যিখন দেশৰ ঘড়ীত 12টাই নাবাজে। উকিল আৰু জাজসকলে কিয় ক'লা কোট পিন্ধে? এনেধৰণৰ মজা ৰেণ্ডম ইনফো কেইটিমান আজিৰ এই ভিডিঅ'টিত আগবঢ়োৱা হৈছে। নমস্কাৰ দোস্ত, ৱেলকাম টু মাই নিউ চেনেল ইনফো টাইম আছাম। ৰাস্তাই ঘাটে ক'লা কোট আৰু বগা চাৰ্ট পিন্ধা মানুহ দেখিলে আমি লগে লগে গম পাওঁ যে এওঁ এজন উকিল, নহয়নে? উকিল আৰু জাজে ক'লা কোট পিন্ধাৰ কাৰণটো জানো আহক। ক'লা কোট সাধাৰণতে অন্য প্ৰফেশ্যনতো মানুহে পিন্ধে, কিন্তু বহুতো কাৰণত উকিলসকলে ক'লা কোট পিন্ধাটো নিশ্চিত হৈছে। ৰিপৰ্ট অনুসৰি ক'লা ৰং অনুশাসন, আত্মবিশ্বাস আৰু শক্তিৰ প্ৰতীক, লগতে বগা ৰং শুদ্ধতা, পবিত্ৰতাৰ প্ৰতীক। গতিকে উকিল আৰু জাজসকলে যেতিয়া ক'লা কোট আৰু বগা চাৰ্ট পৰিধান কৰে, তেওঁলোক অনুশাসন, শক্তি আৰু পবিত্ৰতাৰ মূৰ্তি হৈ পৰে। আৰু আমি তেওঁলোকৰ পৰা ভুল নোহোৱাকৈ সত্যৰ পথত থিয় দি ন্যায় প্ৰদান কৰিব বুলি আশা কৰোঁ। ইয়াৰ উপৰি 1961 চনত এডভোকেট এক নিয়ম অনুসৰি উকিলসকলে ক'লা কোট পিন্ধাটো অনিবাৰ্য কৰিছে। আপুনি জানেনে, পেৰাচুট অইলৰ বটলত ক'তো হেয়াৰ অইল বুলি লিখা নাথাকে, কাৰণ ই এক বিউটি প্ৰডাক্টেই নহয়। লগতে এই অইল FSSAI দ্বাৰা মঞ্জুৰিপ্ৰাপ্ত এনে এটি প্ৰডাক্ট যাক খাদ্য হিচাপে গ্ৰহণ কৰিব পাৰি। আমি সকলোৱে প্ৰায় 24 ঘণ্টীয়া সময়ৰ ঘড়ী দেখিছোঁ, নহয়নে? কিন্তু আপুনি শুনি আচৰিত হ'ব যে এই দুনিয়াত এনেধৰণৰ ঘড়ী আছে য'ত 12টাই নাবাজে। শুনি হৈ গ'লনে আচৰিত? তো বলক আজি মই এনেধৰণৰ আজব গজব ঠাইৰ কথা ক'বলৈ গৈ আছোঁ য'ত ঘড়ীবিলাকত 12টাই নাবাজে। আমাৰ ঘড়ীবিলাকত 1ৰ পৰা 12লৈকে অংক থাকে, বাট দুনিয়াত এনে এখন চহৰ আছে যিখন চহৰৰ ঘড়ীত 12 অংকটো লিখা নাথাকে। ইয়াৰ অৰ্থ এয়াই যে এই চহৰখনৰ ঘড়ীত 12টাই নাবাজে। হয় দোস্ত, মই ছুইজাৰলেণ্ডৰ চলাথন নামৰ চহৰখনৰ কথা কৈ আছোঁ, য'ত নাগৰিকসকলে 11 সংখ্যাৰ প্ৰতি ইমানেই মোহিত যে তেওঁলোকে নিজৰ ঘড়ীত 12 সংখ্যাটো নাৰাখিলেই। ছুইজাৰলেণ্ডৰ এই চহৰত সকলো ঘড়ী এনেধৰণৰ যে তাত কেৱল 11লৈকে সংখ্যা আছে। এয়াই নহয়, তাত থকা গীৰ্জাৰ ঘড়ীত 11লৈকে সময় লিখা আছে। দৰাচলতে চলাথন চহৰখনৰ মানুহবিলাকৰ 11 সংখ্যাটোৰ প্ৰতি এক বিশেষ আকৰ্ষণ আছে। সেয়ে প্ৰায় সকলো ক্ষেত্ৰতে তেওঁলোকে 11 সংখ্যাটোৰ লগত মিল থকা সংখ্যা ব্যৱহাৰ কৰে। আমি প্ৰায় মানুহবিলাকে ঘৰত কুকুৰ পোহোঁ, নহয়নে? কিন্তু আপুনি জানি আচৰিত হ'ব যে পৃথিৱীৰ এইখন দেশত কুকুৰ পোহাটো এক আইনী অপৰাধ। হয় দোস্ত, আয়াৰলেণ্ডত কুকুৰ পোহাটো এক আইনী অপৰাধ। আমি সকলোৱে সূৰ্যৰ বা বেলিৰ কথা জানো। সূৰ্য ইমানেই উত্তপ্ত যে যদি আমি সূৰ্যৰ 1 গ্ৰামৰ এটা টুকুৰা পৃথিৱীৰ ক'ৰবাত থৈ দিওঁ আৰু সেই টুকুৰাটোৰ পৰা 145 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো জীৱ জন্তু থাকে, তেন্তে এই জীৱৰ মৃত্যু নিশ্চিত। তেনেহ'লে ভাবক সূৰ্যৰ পাৱাৰ কিমান। আজিৰ ভিডিঅ'টি চাই কেনে পালে? যদিহে ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ আপকামিং ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। সকলোৰে মংগল কামনা কৰি আজিলৈ ইয়াতে সামৰণি মাৰিলোঁ। থেংক ইউ।